নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰেখাৰ্ছ গাৰ্ডেনলৈ স্বাগতম জনাইছোঁ। মোৰ নামটো ৰেখা। যিহেতুকে মই গাৰ্ডেনিঙৰ ওপৰত সৰু সুৰাকৈ কিছুমান কাম কৰি থাকোঁ, সেইবাবে মোৰ চেনেলটোৰ নামো ৰেখাৰ্ছ গাৰ্ডেন ৰাখিছোঁ। গাৰ্ডেনিং যিহেতু কৰিছোঁৱেই, সৰু সুৰাকৈ দেই, ডাঙৰ নহয়, সৰু সুৰাকৈ কৰিছোঁ যেতিয়া কামবিলাক বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু মোৰ কামবিলাকৰ পৰা মই মোৰ যিখিনি অভিজ্ঞতাৰে মই যিখিনি কাম কৰিছোঁ, সেই কামখিনিৰ পৰা হয়তো কোনোবা হ'লেও উপকৃত হ'ব পাৰিব। মই নজনাখিনি, মোৰ যিখিনি ভুল হৈছে সেইখিনি কাম মই আপোনালোকৰ পৰা ইউটিউবত কাম কৰিছোঁৱেই, যেতিয়া ইউটিউবত এটা চেনেল খুলি লওঁ, মোৰ কামখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। মই সৰু সুৰা দেই, ডাঙৰ নহয়, সৰু সুৰাকৈ মই শাক পাচলি খেতি কৰোঁ আৰু মানে ফুলৰ বাগান কৰিছোঁ। যিহেতুকে আজিকালি গছ গছনি ৰোৱাটো বহুত ইম্পৰ্টেণ্ট হৈছে, সেইবাবে ভাবিলোঁ গছ গছনি আঁতৰত ৰুবলৈ যাব নোৱাৰিলেও ঘৰখনতে ৰুওঁ। প্ৰত্যেকে যদি আমি ঘৰখনত 2জোপা 4জোপা 5জোপা ফুল গছ ৰুওঁ, তেতিয়াহ'লে আমাৰ পৰিৱেশটো নিশ্চয় ভাল হ'ব। সেইবুলি ভাবি পেলাই মই ফুলৰ বাগানৰ ওপৰত গুৰুত্ব দিছোঁ আৰু শাক পাচলিৰ বাগানটোৰ ওপৰত গুৰুত্ব দিছোঁ। মানে আজিকালি ৰাসায়নিক সাৰ দিয়া শাক পাচলি খাই মানুহৰ বিভিন্ন বেমাৰ আজাৰ হৈছে। সেইবাবে ভাবিলোঁ নিজৰ যাৱতীয় শাক পাচলিকেইটা যদি নিজে ঘৰতে অৰ্গেনিক সাৰেদি বনাই ল'ব পাৰোঁ, তেতিয়া বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম। সেইবাবে ভাবিলোঁ শাক পাচলিখিনিও নিজে কৰিবলৈ চেষ্টা কৰোঁ। সেইবুলি ভাবি পেলাই কামত আগবাঢ়িছোঁ আৰু সেইবাবে আপোনালোকৰ লগত মোৰ কামখিনি শ্বেয়াৰ কৰিছোঁ। কিন্তু মোৰ চেনেলটো আগবঢ়াই নিবলৈ হ'লে আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব। অৰ্গেনিকৰ ওপৰত যিহেতু গুৰুত্ব দিছোঁৱেই, সেইবাবে ভাবিলোঁ কেঁচু সাৰটো বজাৰৰ পৰা কিনি আনি লোৱাতকৈ মই ঘৰতে নিজে কেঁচু সাৰৰ টেংকি এটা বনাই লওঁ। কেঁচু সাৰটো মই ঘৰতে নিজে উৎপাদন কৰি লওঁ। সেইবাবে ভাবিলোঁ কেঁচু সাৰ ভাৰ্মি বেড এখন মানে মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ। অৰ্ডাৰ কৰি আনি কেইডালমান কেঁচু আনিছোঁ, আনি পেলাই এটা টেংকি ফিটিং কৰিছোঁ। গতিকে মই আপোনালোকক মোৰ টেংকিটোৰ ফালে লৈ যাওঁ ব'লকচোন। মই যিহেতু হাউচৱাইফ, গতিকে মই খেতি বাতি বিভিন্ন কাম কাজৰ লগতে ব্যস্ত হৈ থাকোঁ। সেইবাবে খেতি বাতিৰ সুবিধা হ'বৰ কাৰণে মই কেঁচু সাৰ ঘৰতে উৎপাদন কৰিম বুলি আগবাঢ়িছোঁ। তাকে কেইডালমান কেঁচু আনিছোঁ, প্ৰায় 200মান কেঁচু আনিছোঁ। আনি এটা টেংকি ফিটিং কৰিছোঁ। টেংকিটো মানে মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি আনিছোঁ। এইটো প্লাষ্টিকৰ টেংকি হয়, এয়া চাওক, এইটো প্লাষ্টিকৰ টেংকি হয়। এইটো আনি ইয়াতে মাটিত ফিটিং কৰি লৈছোঁ। তো একেবাৰে তলত বালি মাটি ½ ইঞ্চিমান দিছোঁ। তাৰ ওপৰত তৰপকৈ গোবৰ, পচা খেৰ, গৰুৱে খাই যিটো খেৰ বাঢ়ে, সেই খেৰটো গোটাই থৈ দিয়া হৈছিলে। সেই খেৰটো তাৰ ওপৰত দিছোঁ। তাৰপিছত পচা কল, তাৰপৰা মেটেকা, এইবিলাকে টেংকিটো ভৰাই দিছোঁ। অৱশ্যে ইয়াত কেঁচুটো এতিয়ালৈকে মেলা নাই। দুদিনমান টেংকিটো হেৰিখিনি মানে এই বস্তুখিনি অকণমান হ'বলৈ দিছোঁ, অলপ বহিবলৈ দিছোঁ। অকণ পানী ছটিয়াই আছোঁ। তাৰপিছতে যেতিয়া মানে আজি কালি মানে এইখিনিত কেঁচুটো মেলি দিম বুলি ভাবিছোঁ। নিজৰ সুবিধাৰ কাৰণে খেতি বাতিত দিবলৈকে লাগে কেঁচু সাৰটো, সেইবাবে ঘৰতে উৎপাদন কৰি ল'ম বুলি ভাবিছোঁ। যিহেতু মই ফুলৰ খেতি, শাক পাচলিৰ খেতি, বিভিন্ন খেতি বাতি কৰি থাকোঁ, সেইবাবে কেঁচু সাৰটো ঘৰতে উৎপাদন কৰিম বুলি মই ভাবিলোঁ। ভাবি পেলাই এইটো টেংকিটো মই অৰ্ডাৰ কৰি আনিছিলোঁ ফ্লিপকাৰ্টত। এইখিনি কামত অৱশ্যে মোক হাজবেণ্ডে সহায় কৰিছে। চব কামটো মই নিজে কৰিব নোৱাৰোঁ, গতিকে লৈ পেলাই সহায় কৰি দিছে। এনেকৈ মানে কেঁচু সাৰটো বনাম বুলি ভাবিছোঁ।
প্ৰথম বনাম বুলি ভাবিছোঁ, আগতে বনোৱা নাই অৱশ্যে। যদি ভালকৈ কেঁচুসাৰটো হয় তেতিয়াহ'লে মই আপোনালোকক আকৌ দেখুৱাম পিছত। আৰু মোৰ খেতি বাতি ফুলত দিবলৈ লাগে, শাক পাচলি খেতি। আজিকালি যিহেতু মানে অৰ্গেনিক সাৰৰ ওপৰত বেছি মানুহে গুৰুত্ব দিছে, ৰাসায়নিক সাৰটো ইমান ব্যৱহাৰযোগ্য আজিকালি নহয়, যিহেতু মানুহৰ বেমাৰ আজাৰ বেছি হৈছে। সেইবাবে অৰ্গেনিক সাৰৰ ওপৰত মানুহে বেছি গুৰুত্ব দিছে। সেইবাবে ময়ো অৰ্গেনিক সাৰৰ ওপৰত গুৰুত্ব দিছোঁ। দি পেলাই মানে অলপ খেতি বাতি, কবি খেতি আৰু মানে এই কেৰেলা খেতি, কিবাকিবি খেতি কৰিম বুলি ভাবিছোঁ। ফুলৰ খেতি এইবিলাকত দিবলৈ ঘৰতে কেঁচুসাৰটো উৎপাদন কৰি ল'ম বুলি ভাবিছোঁ। তাকে কেঁচুসাৰটো বনাম বুলি লৈছোঁ প্ৰথম। আগতে অৱশ্যে বনোৱা নাই, কিন্তু কেঁচুটো মেলিম, মেলাৰ পিছত কিমান দিন লাগে চাম। অৱশ্যে মোৰ টেংকিটোতকৈ কেঁচুটো অলপ কম, ইমান বেছি কেঁচু মই নাপালোঁ। সেইবাবে 200-300মান আনিছোঁ কেঁচু। টেংকিটো হওঁতে টাইম লাগিব চাগে, তথাপিও মানে বনাম বুলি আগবাঢ়িছোঁ। যেতিয়া কেঁচুখিনি সাৰখিনি সম্পূৰ্ণ হ'ব, হোৱাৰ পিছত আপোনালোকক দেখুৱাম। এয়া চাওক, এইটো টেংকি। কেঁচু ওপৰত চালি দিম, এতিয়ালৈকে চালিটো দিয়া নাই। টিঙেৰে ওপৰত চালি দি দিম, যিহেতু কেঁচু মই দিয়াই নাই, বৰষুণ নাই কাৰণে এতিয়ালৈকে চালিটো দিয়া নাই। কিন্তু কেঁচু যেতিয়া মেলি দিম তেতিয়া চালিটো দি দিম। আৰু ওপৰত কেঁচু দিয়াৰ পিছত ইয়াত মানে থৈলা বস্তা কাটি পেলাই এই ওপৰত ঢাকোন দি দিম, ইয়াত ঢাকোন দি দিম। তেনেকৈ ভাবিছোঁ কৰিম বুলি, কি হয় চাওঁ। কেঁচু সাৰ সম্পূৰ্ণ হোৱাৰ পিছত, ওলোৱাৰ পিছত মই আপোনালোকক দেখুৱাম কি হয়। প্ৰথম কৰিবলৈ লৈছোঁ, চাওঁচোন। এনেকৈ কিছুমান কামৰ লগত মই জড়িত হৈছোঁ। মানে আগতে ইমান কৰা নাছিলোঁ, আজিকালি অলপ ঘৰতে থাকোঁ, যিহেতু চাকৰি তাকৰি নায়েই। সেইবাবে ঘৰতে কিবাকিবি কৰি সময়টো পাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।